মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি অসমৰ এজন প্ৰখ্যাত বীৰ তথা শৰাইঘাট যুদ্ধৰ আহোমৰ সেনাপতি লাচিত বৰফুকনৰ চমু জীৱনী আলোচনা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। পৰিচয়: লাচিত বৰফুকন আছিল আহোম সাম্ৰাজ্যৰ এজন ফুকনলুং। অসম বুৰঞ্জীৰ পাত লুটিয়াই চালে দেখা পোৱা যায় অপৰাজয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্তা হ'ল লাচিত বৰফুকন। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ'ল লান ফিমা বংশ। এই ফৈদৰে লোক আছিল লাচিত বৰফুকন। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল। 1671 চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্যবাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠাইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফলস্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। লাচিত বৰফুকনৰ জন্ম: তেখেতৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম 1622 চনৰ 24 নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱা আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক। শিক্ষা গ্ৰহণ: শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা, স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে পোনপ্ৰথমে নিজৰ বাসগৃহতেই প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল'বলগীয়া হৈছিল। লাচিত বৰফুকনক তেওঁৰ পিতৃ মোমাই তামুলী বৰবৰুৱাই উপযুক্ত শিক্ষাৰে দীক্ষিত কৰি তুলিবলৈ ঘৰুৱা শিক্ষক নিয়োগ কৰি আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদি বিষয়ত শিক্ষা প্ৰদান কৰিছিল। পদমৰ্যাদা: লাচিতে একেদিনাই ফুকনলুঙৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, ডোলা কাষৰীয়া বৰুৱা অৰ্থাৎ ডোলা কঢ়িওৱা আৰু পালি পহৰীয়াসকলক চলোৱা হোৱাৰ পিছতে তেওঁ ফুকনলুঙৰ পদ পাইছিল। লাচিত বৰফুকনৰ নিৰ্ভীকতা আৰু আত্মমৰ্যাদাৰ পৰীক্ষা: ফুকনলুং পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক চাউফাৰ ওচৰলৈ মাতি পঠিওৱা হ'ল। চাউফাৰ সন্মুখত আঁঠু ল'ব ধৰোঁতেই ক'ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। চাউফাই এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতে খং উঠিল আৰু খাপৰ পৰা হেংদাংখন উলিয়াই লগুৱাক খেদি গ'ল। চাউফাৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীকতা আৰু আত্মমৰ্যাদাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল। চাউফা চুপুংমুই লাচিতক এখন সোণোৱালী হেংদাং পুৰস্কাৰ দি ফুকনলুং পদত অধিষ্ঠিত কৰিলে। লাচিতৰ দেশপ্ৰেম: প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰত গড় বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্ত্বাৱধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পণ কৰিছিল। শেষ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱাইছিল। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত অগ্নিশৰ্মা হৈ হেংদাঙেৰে "দেশতকৈ মোমাই ডাঙৰ নহয়" বুলি মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ। সাহসৰ অন্তিম নিদৰ্শন: শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্যবাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত লাচিতৰ অতিবাদ জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, অসমীয়া ৰনুৱাসকল,
মই যুঁজিহে মৰিম, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ যোৱা। কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে। লাচিত বৰফুকনৰ মৃত্যু। শৰাইঘাটৰ যুদ্ধৰ সময়ত তেওঁৰ তীৰকোপে জ্বৰ উঠি আছিল আৰু সেই জৰীয়া দেহেৰে তেওঁ যুদ্ধ কৰিছিল। শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই এইগৰাকী অসমীয়া বীৰে 1672 চনৰ 25 এপ্ৰিলত বেমাৰত পৰি মৃত্যুবৰণ কৰে। পিছত চাওফা উদয়াদিত্য সিংহই 1672 চনত যোৰহাটৰ পৰা 16 কিলোমিটাৰ আঁতৰত হোলোঙাপাৰত লাচিত মৈদাম নিৰ্মাণ কৰে। এই মৈদামটো বীৰ লাচিত বৰফুকনৰ মৈদাম বুলিও কোৱা হয়। লাচিত দিৱস। তেওঁৰ স্মৃতি যুগুমীয়া কৰি ৰাখিবলৈ প্ৰতি বছৰে 24 নৱেম্বৰৰ দিনটো গোটেই অসমত লাচিত দিৱস হিচাপে পালন কৰা হয়। সামৰণি। অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্তা হ'ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৰে এজন বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। লাচিত বৰফুকনৰ বীৰত্ব হ'ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। লাচিত বৰফুকনৰ দৃঢ়, নিস্বাৰ্থ, দূৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত সূচনা কৰিছিল যুগান্তকাৰী পৰিৱৰ্তন। অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ'ব সদায় অপৰাজয়া ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ প্ৰতীক। আৰু ইয়াতে আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।